আপুনিয়ে বাৰু কওকচোন বতৰৰ কথাবিলাক। তাৰমানে পৃথিৱীত পাপ হৈছে, মনুষ্যৰ পাপ কৰি আছে, পাপ কৰাৰ কাৰণে পৃথিৱী পাতৰত। যেনেকৈ মই সৰু কালত থকাতে যেতিয়া মই সৰু হৈ আছিলোঁ, তেতিয়া অসমৰ নিচিনা বৰষুণ হোৱা জেগা ক'তো নাই। এই যে আপুনি গৰমত থাকিব পৰা নাই, হয়নে নহয়? আপুনি যিখিনি কৃষক ৰাইজ বহুত হতাশাত ভুগি আছে আৰু বৰষুণ নাই। বৰষুণৰ ওপৰতে আমি অসমৰ কৃষকবিলাক হ'ল নিৰ্ভৰশীল। গতিকে আমি বৰষুণৰ ওপৰত নিৰ্ভৰশীল হৈ থাকোঁ। গতিকে গাইজ চাওক, বৰষুণ নাই, এনেকুৱা সমস্যা, গৰম মানে থাকিব নোৱাৰি। এতিয়া আপোনালোকে কেনেকুৱা গৰম পাইছে? এইবাৰ গৰমৰ অনুভৱ কেনেকুৱা এটা গৰম, যিটো গৰমত আপুনি গেলি যাব, ইয়াত গেলা গৰম বুলি কয়। আমাৰ গুৱাহাটীৰ নিচিনা জেগাত গৰম। আপোনাৰ আগত নাছিল এনেকুৱা গৰম, কিয়? গছ গছনি নাই, পাহাৰবিলাক দখল কৰিলে মানুহে, হা?